দেখা পাইছোঁ এটা সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব আৰু বড়ো জনগোষ্ঠীৰ যিটো নিখিল বড়ো ছাত্ৰ সন্থা তেওঁলোকৰ যি পদক্ষেপ ইয়াত আমি দেখা পাইছোঁ জ্যেষ্ঠজনক সন্মান জনোৱা বহু লোক ইয়াত আচলতে বহু জনগোষ্ঠী তেওঁলোকৰ পৰা শিকিবলগীয়া আছে আৰু এনেকুৱা ধৰণৰ কোনো জনগোষ্ঠীৰ মানে ছাত্ৰ সংগঠনৰ মানে দেখিবলৈ মানে বিৰল ৰূপ মানে বুলি ক'ব লাগিব। প্ৰথমতে মই আজি বহাগ মাহৰ 1 তাৰিখ আটাইকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাবলৈ গ'লে আজি ঘগ্ৰা চকৰ বাকৰি উজলি উঠিছে। নিখিল বড়ো ছাত্ৰ সন্থাৰ তামোলপুৰ আঞ্চলিক শাখাৰ উদ্যোগত আচলতে আজি ইয়াত বহাগৰ 1 তাৰিখে এক ব্যতিক্ৰমী কাৰ্যসূচী হোৱা বুলি ক'ব লাগিব। ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাই জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লৈছে, আৰনাইৰে গলত আৰনাই দিছে, দি তেওঁলোকৰ পৰা সেৱা জনাই আশীৰ্বাদ লৈছে আৰু ঘগ্ৰাচক বাকৰিত বাগৰুম্বা নৃত্যই হওক, বিহু পেপাৰ, ঢোল পেপাৰ নৃত্যই হওক মুখৰিত হৈছে, সমন্বয় সৃষ্টি হ'ব বুলি কৈছে। বিভিন্ন জাতি জনগোষ্ঠী ইয়াত একতাৰ এটা এনাজৰীৰে ইয়াত আহি এই বিহু নৃত্য উপভোগ কৰা পৰিলক্ষিত হৈছে। ইয়াত আজি জাতি নাই ধৰ্ম নাই, আমি সকলোৱে একতাৰ দলে বান্ধ খাইছোঁ। এখন মানে ঐক্যতাৰ অসমৰ চিনাকি দিছে ইয়াত। আৰু চাবলৈ গ'লে নিখিল বড়ো ছাত্ৰ সন্থাৰ যিখিনি আজি ইয়াত কৰণীয় বা যিখিনি কৰিলে আমি আটাই শলাগ লৈছোঁ আৰু এইদৰে আমি যাতে আগবাঢ়ি যাব পাৰোঁ, তামোলপুৰৰ সমাজ আগবাঢ়ি যাব পাৰে বা অসমবাসী আগবাঢ়ি যাব পাৰে, এইখিনি কামনা কৰিছোঁ। হয়, যথেষ্ট ভাল লাগিছে। আজি নিখিল বড়ো ছাত্ৰ সন্থা তামোলপুৰ আঞ্চলিক শাখাই তামোলপুৰ আঞ্চলিক গোটেই ইয়াত বছৰৰ অসমীয়া নৱবৰ্ষৰ বহাগ মাহৰ প্ৰথমটো দিনত ইয়াত ৰংজালি বৈশাগুৰ আয়োজন কৰিছে। এক উলহ মালহ পৰিৱেশ বিৰাজ কৰিছে। ইয়াত বড়ো ডেকা গাভৰুসকলে বৈশাগু নৃত্য পৰিৱেশন কৰিছে, অসমীয়া ডেকা গাভৰুসকলে বিহু নৃত্য প্ৰদৰ্শন কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা, লক্ষণীয় কথাটো হ'ল যে ইয়াত এপছুৰ যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকে বয়োজ্যেষ্ঠসকলৰ চৰণ চুই আশীষ গ্ৰহণ কৰিছে, তেওঁলোকক আৰনাই পিন্ধাইছে। ই এক সঁচাকৈ আদৰণীয় আৰু প্ৰশংসনীয় কাৰ্য। আৰু অসমৰ বিহু হৈছে প্ৰাণৰো প্ৰাণ, প্ৰাণৰ উৎসাহ। গতিকে এই বিহু কৃষ্টি সংস্কৃতি জীয়াই ৰখাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই যি পদক্ষেপ গ্ৰহণ কৰিছে সি আদৰণীয়, অনুকৰণীয় আৰু প্ৰশংসনীয়। আমি কি ক'ব? প্ৰথমতে আৰনাই এডাপৰ মুখ্য সম্পাদক, কাৰ্যকাৰী সম্পাদক পিচিআৰ টিমলৈ লগতে সাংবাদিক বন্ধুসকললৈ পহিলা বহাগ বিহুৰ শুভকামনা জনাইছোঁ আৰু আৰনাই এডাপৰ ছটা দবাসকলেও অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি বহাগৰ প্ৰথমটো দিন আৰু ইয়াত তামোলপুৰত নিখিল বড়ো ছাত্ৰ সন্থাই ইমান ধুনীয়াকৈ ৰঙালী বিহু আয়োজন কৰিছে, সঁচাই প্ৰশংসনীয়। জ্যেষ্ঠজনৰ পৰা আশীষ লৈছে, এক ধুনীয়া পদক্ষেপ মই ভাবোঁ। আশাৰ বহাগ, হেঁপাহৰ বহাগ, মোৰ চেনেহৰ বিন, মোৰ দিগবাণীৰে আমাৰ ৰঙালীক আদৰিছোঁ আৰু তামোলপুৰৰ আপচে এনেকৈ একেলগে সমন্বয়ৰ সৃষ্টি কৰি যি জাতি জনগোষ্ঠীৰ মাজত বিহুৰ উৎসৱ পালন কৰিছে, বৈশাখ উৎসৱ পালন কৰিছে, ইয়ে আমাৰ কাৰণে আশাৰ বহাগ, এই আমাৰ ভৱিষ্যত। গতিকে এইখিনিয়ে মোৰ ক'বলৈ। नोंथाङा जोबोर मोनसे मोजां सोंथि सोंदों। नोंथांमोना रादाबगिरि हिसाबै नोंथांमोना हयथ' बेखौ नोजोर होदों, मोजाङानो जादों। आथिखालनि लाइमोनफोरा बैसागु रंजानायनिफ्राय एसे गोजानाव थानाय नुनो मोन्दों। मानो होनोब्ला दानि जि जुग, जि मुगा, बे मुगाजों खारफाबाय थादों। बे जाहैबाय गावनि जिखिनि धोरोम, गावनि जिखिनि हारिमु, बे हारिमुखौ बयबो बजबनानै लानांगौ। बेखौ खिन्थु जों बजबनानै लानाय नुवाखै। मानो होनोब्ला जाय सोलोंथाइखौ लानानै जोङो दावगानो गोनांब्ला जोंनि राव, हारिमु, धोरोम गासैखौबो लाफानानैसो जोङो गावनि हारिखौ हारि हिसाबै जों सिनायथि होनो हायो। बेनिखायनो आङो आथिखालनि लाइमोन गासैफोरखौबो आङो खावलायनो लुबैयो जे गावनि राव, धोरोम, हारिमु मोनसेबो नागारालासिनो गासैखौबो बजबनानै आरो गावनि जिखिनि थांना थानायनि लामा बेखौ गावबा गावनो सायख'ना लानानै दावगालांनांगौ आरो गावनि हारिखौ जेरावखि थाया मानो, नोङो जोंनि बिटिआरावनो थाया मानो, बड'लेण्डआवनो थाया मानो, आसामावनो थाया मानो, आसामनि बायजोआवनो थाया मानो, जेरावखि थाया मानो गावबा गावनि हारिनि जिखिनि धोरोम आरो जिखिनि राव, हारिमु बेखौ फोथांनानै लाखिनांगौ आरो बेखौ बोजबनानै लाखिनांगौ। गोदो नुदोंमोन आबौ आबैमोननि दिनाव जे जौ सेरेब लोंनानै मोसानाय मुसुरनाय, हयथ' बे गोदो गोदायनि दिना दाबो हयथ' दोङोब्ला जोङो बर' माहारिया मोनसे सोद्रोम हारि हिसाबै जोङो बुहुमाव सिनायथि जाबाय। बे हिसाबै गोदो गोदाय जेरैबायदि जोङो गामि दफाफोराव बिनि उनाव थांनानै जौ लोंथिङोमोन, जाबथिङोमोन, बेखौ जोङो गावनि राव हारिमुखौ बासायनो गोनांब्ला बे जानाय लोंनायाबो मोनसे बर' हारिनिनो मोनसे कालचार। बे कालचारखौ लाखिनायजों लोगोसे आरो गावनि जिखिनि सोद्रोम हारि हिसाबै थांना थानाय आरो बासिनाय बेखौबो एसे नोजोर होनानै गोदोनि नेमखान्थिफोरखौ एसे
लाफानानै खमायलाङोब्ला आङो सानो मानो होनोब्ला जों बुहुमाव सिनाय जाखाबाय जे बर' माहारिया मोनसे सोद्रोम माहारि होननानै সঁচাই আজি হেঁপাহৰ ৰঙালী বিহুৰ প্ৰথম বহাগ আজি আমাৰ যি বৃহত্তৰ অসমীয়া সংস্কৃতিৰ যি বৃহত্তৰ অসমীয়া জাতি এই অসমীয়া জাতিৰ অন্যান্য অংগ হিচাপে বড়ো জনগোষ্ঠীৰ লোকসকল অসমীয়া ৰঙালী বিহুৰ সমান্তৰালভাৱে আজিৰ দিনটোৰ পৰাই বড়ো জনগোষ্ঠীৰ লোকসকলে ৰংজালী বৈশাখ উদযাপন কৰে আৰু আজি ইয়াত তামোলপুৰ এফচিৰ উদ্যোগত যি দিনজোৰা কাৰ্যসূচীৰে ৰংজালী বৈশাখো উদযাপন কৰা হৈছে নিশ্চয় এইটো আনন্দৰ খবৰ আমাৰ মাজত এনেধৰণৰ অনুষ্ঠানে ভাতৃত্ববোধ একতাৰ এনাজৰীডাল সুদৃঢ় কৰিব আৰু মই আশা ৰাখিম আমাৰ যি সাতাম পৰীক্ষা যি আমাৰ অসমীয়া বৃহত্তৰ অসমীয়া জাতিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি মিলা প্ৰীতি শান্তি সম্প্ৰীতি এনেধৰণৰ অনুষ্ঠানে বজাই ৰাখিছে এই ক্ষেত্ৰত তামোলপুৰ আঞ্চলিক এফচি যি পদক্ষেপ গ্ৰহণ কৰিছে মই তাক আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ অদূৰ ভৱিষ্যতে বৃহত্তৰ তামোলপুৰ অঞ্চলত এনেধৰণে সংস্কৃতিৰ বিনিময় হয় আমাৰ এই যি হেঁপাহৰ ৰঙালী বিহু যি ৰংজালী বৈশাখু ই এক আদৰণীয় ৰূপত প্ৰতিষ্ঠা লাভ কৰিব।